গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱাই উঠি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ মৃত্যুঞ্জয় মন্দিৰ যাবলৈ। আমাৰ মানুহখিনি দেখাই লৈছোঁ। আমি আমবাৰী তিনিআলিৰ পৰা এতিয়া একদম নগাঁৱলৈ যাত্ৰা কৰিম। ধুনীয়াকৈ ৰেডি হৈ এই মানুহখিনিৰ ৰাতিপুৱাৰ দৃশ্য 6 PM আহি ৰেডি চবে। ধুনীয়াকৈ এতিয়া ৰেডি হৈ লৈছোঁ আৰু আধা ৰাস্তাত মানুহ উঠাব আছে। আমি এতিয়া গণেশপাৰাত মানুহ উঠাম, তাৰপিছত ধুনীয়াকৈ মানপাৰাত মানুহ উঠাম। এনেকৈ মানপাৰা হৈ গণেশপাৰা হৈ গড়চুক হৈ গুচি যাম আৰু। তাৰপিছত আমি জুবিন ক্ষেত্ৰ দেখা পাম, কিন্তু জুবিন ক্ষেত্ৰত যোৱাতে নোসোমাওঁ, আমি আহোঁতেই সোমাম। আমি ধুনীয়াকৈ এনজয় কৰি যাই আছোঁ। মায়াবিনী কোনোবাই বোলে কিবা গাই যাই আছোঁ আৰু। তাৰপিছত আমি আধা ৰাস্তাতে ধুনীয়াকৈ ৰখি ল'লোঁ অলপমান, চাহ খাল ৰাতিপুৱা ধুনীয়াকৈ ৰখি এতিয়া আৰু যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমি জুবিন ক্ষেত্ৰ পালোঁ, জুবিনদাৰ প্ৰিয় জেগা পালোঁ আমি। ধুনীয়াকৈ তাতে চাই গ'লোঁ। সোমাবতো নোৱাৰোঁ এতিয়া যোৱাতে, আমি যিহেতু মন্দিৰ যাই আছোঁ, আহাতে সোমাম। ধুনীয়াকৈ গ'লোঁ। তাৰপিছত আমাৰ ইয়াৰ ৰবীন জেঠাই ধুনীয়াকৈ ভিডিঅ'ত হাই কৈ আছে। ক'ত যাই আছে মই সুধিলোঁ, তাৰপিছত কৈছে মৃত্যুঞ্জয় যাম আমি, মৃত্যুঞ্জয়। এতিয়া আপোনালোকৰ ভিডিঅ'টো চাই থাকক। আমাৰ আইতাসকলেও ধুনীয়াকৈ আলোচনা কৰি আছে, কেতিয়া যাই পাম, কিমান দেৰি ৰখি যাব লগা হৈছে আৰু। মানে মানুহবিলাক আধাৰ পৰা আধালৈ উঠি আছে। আমি নগাঁও সোমাইছোঁৱে আৰু লাহেকৈ। নগাঁও মানে ৰহা পাৰ হৈ নগাঁও পালোঁ আৰু। তাৰপিছত ধুনীয়াকৈ দেখা পাই আছে। মই তাকে ভিডিঅ' অলপ সৰু ক্লিপ লৈ থৈ আহিছোঁ। এতিয়া আমি যাই পালোঁ। চাকি বন্তি ধূপ এইবিলাক কিনি লৈ যোৱা নাছিলোঁ, তাতেই কিনিলোঁ ধুনীয়াকৈ। কিনি লৈ এতিয়া ধুনীয়াকৈ গ'লোঁ আৰু ওপৰলৈ। তলতে ঠগি চাকি আপোনালোকে দি থৈহে ওপৰত যাব পাৰিব। আপোনালোকে ঠগি চাকিৰ বস্তু চাকি জ্বলাই উঠি ওপৰত আপোনালোকে যাব পাৰিব ধুনীয়াকৈ। ময়ো তলত চাকি জ্বলালোঁ, তাৰপিছত ধুনীয়াকৈ বস্তু দি ওপৰত গৈছোঁ। ওপৰত মানে আপোনাৰ দান পত্ৰত হেৰি কৰিব পাৰি। ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ। মনৰ যি কামনা আছে আপোনালোকে তাতে কৈ থৈ আহিব, নিশ্চয় পূৰ হ'ব চাগে। মোক লাগে, এনেকুৱা লাগিছে যোৱাৰ লগে লগে যেন পবিত্ৰ জেগাত গৈছোঁ। বহুত ভাল লাগিছে যাই কেনে। ধুনীয়াকৈ তাতে কৰিলোঁ চব নিয়ম। তাৰপিছত এতিয়া ইয়াতে দম্বৰু বান্ধে, ইয়াতে দম্বৰু বান্ধি থৈ আহিবও পাৰে আপোনালোকে, যদি কিবা মানে মন্তি কৰে। ছাগলীটোক চাইছেনে কি ধুনীয়া তাতে। এয়া মন্দিৰটো চাওক আপোনালোকে কি ধুনীয়া। তাৰপিছত ধুনীয়াকৈ আমি গুচি গ'লোঁ। এইখিনিত পানী আছে, কাছ আছে, মাছ আছে। ধুনীয়াকৈ এতিয়া ওপৰত, মই তলত আগে দি কেনে তাৰপিছত ওপৰত যাম। ধুনীয়াকৈ দি লৈ আগে ওপৰৰ পিনি উঠি যাম। ওপৰত ধুনীয়াকৈ উঠিম। এয়া চোৱা, ইয়াতে মাছ আছে, কাছ আছে, পাৰ আছে, ছাগলী আছে, আৰু কি লাগে। এতিয়া ধুনীয়াকৈ উঠি যাম ওপৰত। আপোনালোকে ভিডিঅ'টো প্লিজ মোক ছাপোৰ্ট কৰিব। চাই কেনে যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব প্লিজ কৰি দিব যদি ভাল লাগে। এতিয়া মই ধুনীয়াকৈ উঠি যাম। এতিয়া মই পৰিক্ৰমাখিনি কৰি লওঁ, মানে আমি গোটেই ঘূৰি লওঁ একবাৰ। মানে এই আধাৰ পৰা এৰি থৈ আহিলেতো নাপায় ন, তো সেইকাৰণে গোটেই একবাৰ ঘূৰি লৈছোঁ ধুনীয়াকৈ। পৰিক্ৰমা কৰা হোৱাৰ পিছত আমি ফটো চটো তুলি আৰু ঘৰমুৱাটো নহ'লোঁ। তাৰপিছত কিছুমান আৰু আইতা আছে, মানে সিহঁতে নিৰামিষ খায়, তো সিহঁতক আমি নিৰামিষ দোকানত সোমাই দিম। তাৰপিছত নিৰামিষ দোকানত সোমোৱাৰ পিছত আমি আৰু বেলেগত খাম, আমি দেৰিকৈ খাম। আগে চাহ পানী খাই ল'লোঁ ধুনীয়াকৈ। এতিয়া আমি ফটো তুলি আছোঁ আৰু ফটো ছেশ্যন চলি আছে চবৰে। ইমান দূৰ জেগাত গৈছোঁ যিহেতু ফটোটো মাৰিমেই, ভিডিঅ'টো কৰিমেই, আৰুনো কি কৰিম। ধুনীয়াকৈ ফটো চটো মাৰি এতিয়া আমি চাহ খাম। চাহ পানী খাই ওলাই দিম আৰু যাবলৈ ৰেডি হৈ যাম। তাৰপিছত ধুনীয়াকৈ জুবিন ক্ষেত্ৰত আহাতে সোমাইছোঁ। সেই ভিডিঅ'টো আপোনালোকক মই কালি দিম, আজি নিদিওঁ। জুবিন ক্ষেত্ৰৰ ভিডিঅ'টো লং ভিডিঅ' মানে কি শ্বৰ্ট ভিডিঅ'তে দিম, কিন্তু মই এইটো কালি দিম। ধুনীয়াকৈ আমি হৈ ল'লোঁ। এতিয়া চবৰে এডভান্স আপোনালোকক দি আছোঁ। গাইছ, আমি আহি পালোঁ। পূজাই দিলোঁ, পূজা দিয়াই হ'ল। এয়া কি ধুনীয়া পৰিৱেশ। মই চবৰ পৰা এডভান্স লওঁ, দচোন কুটুকু আহিটো ধৰ। হাই পেহী, পেহী অন্ত খুৰা হাই কৈ দিয়ক। ৰবীন জেঠা হাই কৈ দিয়ক। ৰবীন জেঠা হাই দি দিয়ক।
কৈছিলোঁ নহয় আপোনালোকক আইতাসকলে নিৰামিষ ভাত খাব। আইতাহঁতক ইয়াতে জোনবিলি ধাবাত সোমাই দিলোঁ আমি। আইতাহঁতে ধুনীয়াকৈ নিৰামিষ ভাত খাল। তাৰপিছত আমি আৰু যাত্ৰা আৰম্ভ কৰিলোঁ। আমি যাই কেনে অলপ দূৰতহে খাম, এতিয়া নাখাওঁ ইমান জল্দি। তেতিয়া 2টামানহে বাজিছিল, সেইকাৰণে আমি খোৱা নাছিলোঁ। এতিয়া আমি যাই আছোঁ, ধুনীয়াকৈ অলপ দেৰিকৈ খাম। ইমান ধুনীয়া পৰিৱেশ চাই এনেকুৱা লাগিছে থাকি ইমান ভাল লাগিছে চাওক গান গোৱা অৱস্থা চবে গান গাব ধুনীয়াকৈ গান গাল শুনিছেনে আপোনালোকে? অলপ চলপ যি গান গাল পথাৰ 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 খালি পথাৰ। আমাৰ খুৰাই বোলে আৰু গান গাব। ধুনীয়াকৈ গান গাই আমি আহি পালোঁ আৰু লাহে লাহে মানে আহি আছোঁ মানে যাত্ৰা কৰি আছোঁ। তাৰপিছত আমি ৰহাত ৰখিম আৰু সীতাজখলাত ৰখিম। তাতে ধুনীয়াকৈ আৰু কাবাই বস্তু কিনিল, তেল পিঠা, আপোনাৰ চেল ৰুটি, জোন পিঠা এইবিলাক কিনি ল'ল। তাৰপিছত আমি ভাত খোৱাৰ এতিয়া দিন। আমি ভাত খালোঁ ধুনীয়াকৈ জিৰণি ৰিজৰ্টত, ডাক থালি, মাটন থালি, লোকেল চিকেন খাই ল'লোঁ ধুনীয়াকৈ। ইমান টেষ্টি আছিল নহয়, আপোনালোকক কি ক'ম আৰু বহুত টেষ্টি আছিল। খাই দাই লৈ অলপ ৰেষ্ট লৈ ধুনীয়াকৈ জুলি চুলি ল'লোঁ। এতিয়া আৰু যাত্ৰা আৰম্ভ কৰিম। এতিয়া একদম যাম ডাইৰেক্ট জুবিনদাৰ জেগাত। ধুনীয়াকৈ আপোনালোকৰ ৰিজৰ্টটো দেখাই দিছোঁ। ধুনীয়া ৰিজৰ্ট আছিল, পিছফালে পাৰ্ক চাৰ্ক আছিল, মই নগ'লোঁ ইফালে। তাৰপিছত ধুনীয়াকৈ খালোঁ বলোঁ। এতিয়া আৰু যাত্ৰা আৰম্ভ কৰিলোঁ, ধুনীয়াকৈ যাই আছোঁ।